হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ সকলোৰে? আশা কৰিছোঁ ভালে আছে। আজি সকলোকে জন্মাষ্টমীৰ শুভকামনা জনালোঁ আৰু মই এতিয়া যাব ওলাইছোঁ এঠাইত ফুৰিব। জন্মাষ্টমী যদিও আজি তেনেকুৱাকৈ পালন কৰা নাই, তথাপি কিছু ঠাইততো পালন কৰিছে ন, সেইবাবে আপোনালোকক শুভেচ্ছাটো জনালোঁ। আৰু মোৰো আজি বন্ধ আছিলে, সেইকাৰণে বোলো অকণমান ওলাই যাওঁ। ব'লকচোন মোৰ লগত, ক'ত গৈ আছোঁ আপোনালোকে গম পাব। হাজবেণ্ড তলত গৈ ৰেডি হৈ আছেয়ে, মই গ'লেই হ'ল। আমি থকা গলিটো বহুতেই বেছি ঠেক হয়, সেইকাৰণে বাইকত দুজন অহাটো অলপ দিগদাৰী হয় বাবে মই অলপ খোজকাঢ়ি ওলাই আহিলোঁ। ৰেডি নে একদম? সেনেদৰে আহি আমি নুনমাটি পালোঁ আৰু নুনমাটি পাই তেওঁৰ সদায়ৰ দৰে তেল ভৰাব গ'ল। ক'ৰবাত যাব ওলালে তেওঁৰ তেল ভৰোৱাটো থাকিবই। আজিও তেনেকুৱাকৈ থাকিল, তেল ভৰাই পেলাই আহিলোঁ। কি আহি পালোঁ আমি এতিয়া? শ্বিলং। সঁচা দেই, এইখিনি আহিলে পূৰা শ্বিলং ফিল হৈ যায় আৰু ভাল লাগে ন কিবা এটা। ফটো হৈ যাব নেকি? ফটো নহয়, এটা ওলাইছিল যাওঁতেতো এন্ধাৰ হৈ যাব ন। জানেনে, মোৰ মানুহজনৰ ফটো ভিডিঅ' এইবোৰত অলপো চখ নাই। এনেই কৈ মেলি জোৰ কৰিহে দুখনমান উঠালোঁ আৰু এতিয়া আহি আমাৰ ডেষ্টিনি পাই গ'লোঁ। আমাৰ ডেষ্টিনি আছিলে আজিৰ ভক্তি কুটীৰ। সকলোৱে জানে, ইনষ্টাগ্ৰামত বহুত ভাইৰেল হৈ আছিলে আৰু আমিও বোলো আহিলোঁ আজি। আহি পেলাই দেখিলোঁ ইমান ধুনীয়াকৈ সজাইছে, দেখি পেলাই বহুতেই ভাল লাগিলে। বাহিৰতে এনেকৈ চেণ্ডেলবিলাক খুলি থ'ব পাৰি আৰু ভিতৰত সোমালেও এনেকৈ ভিতৰত সোমাই পেলাই দেখিলোঁ ইমান ডিচিপ্লিনত চলাই আছে কামখিনি, বহুতেই ভাল লাগিছিলে। ডিচিপ্লিন কৰি শাৰী শাৰীকৈ যাব দিছে এজন এজনকৈ, যাতে কি কাৰো অসুবিধা নহয়। ভাল লাগিলে আৰু এনেদৰে কিছু চিৰি তললৈ নামি অহাৰ পিছত মেইন মন্দিৰটো পোৱা যায় আৰু মেইন মন্দিৰতে আছে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা। আজি জন্মাষ্টমী উপলক্ষে ইমান ধুনীয়াকৈ সজাই তুলিছে, আচৰিত। বহুতেই ভাল লাগিলে আৰু দেখি পেলাই মন আপ্লুত হৈ গ'ল। আৰু তাৰ আগতে ভক্তসকলে এনেকুৱাকৈ নাম গুণ গাই আছে, হৰে কৃষ্ণ হৰে ৰাম বুলি। একচুৱেলি এই ভিডিঅ'টো মোৰ যোৱাকালিৰে হয় আৰু যোৱাকালি মোৰ মন্দিৰৰ পৰা গৈ পাওঁতে বহুখিনি দেৰি হৈছিল, সেইবাবে আপলোড দিব নোৱাৰিলোঁ। তাৰপিছতে ইয়াতে প্ৰসাদ দিয়ে চাওকচোন, এনেকুৱা পেকেট ছিষ্টেম কৰি, যাতে লেতেৰা নহয় বা সকলোৱে সমানে পায় আৰু। তাৰপিছত এনেকুৱা সৰু সৰু ষ্টলো তাত বহাইছিল, যদি মানুহে কিবা কিনিব বিচাৰে কিনি ল'ব পাৰে। আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে, ইয়াতে প্ৰসাদটো ল'লেও হৰে কৃষ্ণ বুলি ক'ব লাগিব আৰু ভোটটো লওঁতেও হৰে কৃষ্ণ বুলি ক'ব লাগিব। ভালেই লাগিছে বাৰু, নতুন অভিজ্ঞতা হয়, পোৱা নাছিলোঁ। কৃষ্ণ মন্দিৰত চাগে এনেকুৱাকৈ কৰে আৰু আগতে যোৱা নাছিলোঁ। আমাৰ দৰ্শন কৰা হৈ গ'ল। বাই বাই।